Hey dosto, welcome to my new vlog. তো আজি যাম আমি আমাৰ নদীত গা ধুবলৈ। তো চেঁচা নৈ যিখন আমাৰ মানে আমাৰ গাঁও আমাৰ ইয়াত বিখ্যাত আৰু যিখন চেঁচা নৈ বুলি কয়। ঠিক আছে, তো আমাৰ মামা ল'ৰাটো আহিছে, মামা ল'ৰাটো সৰুটো আহিছে। সৰুটোৱে আজি মানে স্পেচিয়েলি আমি বহুত দিনৰ মূৰত আজি নদীত গা ধুবলৈ যাম। তো ভাল লাগিব। তো আপোনাৰ কাৰণ কেলৈ এইটো কাৰণেই ভাল লাগিব, কাৰণ বহুত দিনৰ মূৰত যদি ঘৰত অহা হয় ন, ক'ৰবাৰ পৰা হওক, টাউনৰ পৰা হওক বা বেলেগে জেগা এনিৱান মানে য'ৰ পৰাই নাহোঁ, নিজৰ গাঁওখনত আহিলে মনটো ভাল লাগে। কাৰণ ওচৰত নদীখন আছে ন, নদীখনত গা ধুই ফূৰ্তি ফাৰ্তা কৰি লগৰ ল'ৰাবিলাকৰ লগত ভাল লাগে। তো আপোনালোকে মোৰ চেনেলটো যোনে যোনে চাই আছে, ছাবস্ক্ৰাইব কৰি দিবা, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, যেন এনেকুৱা ভিডিঅ' মই আগলৈ বনাই যাব পাৰোঁ। তো ব'লক এতিয়া আমি আমাৰ নদীখন চাওঁ। নদীখন মই এতিয়া বৰ্তমান মামাৰ ঘৰত আছোঁ। মামাৰ ঘৰ গাঁৱতে আৰু চব অনলি বাৰ দূৰত। বাকী এইখন নদীখন আমি এইখিনি নাযাওঁ, বাট এপাক ঘূৰি যাম। এইখন নদীখন জেং দিছে, এইটো সৌমামা জেং হয়, এইখন নদী হয়। তো মামাৰ ল'ৰাটোৱে অলৰেডি গা ধুইয়ে আছে, সি মোৰ আগতীয়াকৈ মাতি পিনে অলৰেডি গা ধুইয়ে আছে। তো আমি যাওঁ, ব'লক চাওঁগৈ, গা ধুওঁ। বহুত দিনৰ মূৰত গা ধুওঁ, আজি ভাল লাগিব। ঠিক আছে, তো আমি যাবলৈ গৈ আছোঁ। এইটো আমাৰ সৌমামাৰ ঘৰ হয়, সৌমামাৰ ঘৰ। আৰু এইটো আমাৰ জেঠাইহঁতৰ ঘৰ, এইটো জেঠাইহঁতৰ ঘৰ। এই বঙালী কি কৰিছ? গা ধুইছ? অ বাবু, ক'ৰ পৰা জেং আনিছ? সেইটো চাওক নদীত কেনেকৈ কি ধৰণৰ জেং লৈ আছে। এইটো আমাৰ মামা সৰু ল'ৰা হয়, এই নদীত জেং দিছে বোলে। এইটো লগৰ ল'ৰা কেইটামান লগত বহুত দিনৰ মন আমি যাম গা ধুবলৈ। আগত দেখিছে আগত ঘাটত এখন বাৰী, ওচৰ বাৰী, এইটো গা ধুই আছে। ব'ল আকৌ যাওঁ, ব'ল জল্দি ব'ল। আৰু চাবোন লৈ ল, চাবোন। এইটো কা জেং মাৰিছে? এইটো জেং মাৰিছে, মাছ ধৰিছে। এখন চেঁচা নৈ হয়, যিখন চেঁচা নৈ বুলি কোৱা হয়। ঠিক আছে, তো বৰ্তমান নদীখন মানে বাম হৈ গ'ল, বহুত বালি হৈ গ'ল। আৰু ইয়াত আমি নানা ধৰণৰ মাছ ধৰোঁ, সকলোখিনি ইয়াতে পোৱা যায়। মাছ জেং মাৰিয়ে আছে। তো নদীত আজি গা ধুম, তো দেখাম আপোনাক কিমানটো দ, কিমানটো বাম। ঠিক আছে, মই ৰৈ আছোঁ বামত, আৰু এইটো গা ধুই আছে। মই যোৱাই নাই, ই ৰেডি, ই অহাই নাই এতিয়ালৈকে, গা ধুইয়ে আছে। গোটেই গা চাবিলাক বিষাই আছে, কাৰণ এইটো কাৰণেই বিষাই আছে। কালি মানে আমাৰ লেট্ৰিনটো ঢেলাই দিয়া হ'ল ন, তো তাত গুটি বালি চালি ডাঙাডাঙি হ'ল, এইবিলাক কাম বেছিকৈ নকৰোঁ যে, তো তাৰ কাৰণে বহুত গা বিষাইছে। সেইটো কাৰণে নদীত সাঁতুৰিলে, মানুহে কয় যে নদীত সাঁতুৰিলে গাৰ বিষবিলাক দূৰ হৈ যায়। তো তাৰ ৰিচুৱেল সেইকাৰণে মই আহিলোঁ নদীত গা ধুবলৈ। আৰু গা ধুই ভাল লাগে, কাৰণ আগতে বহুত ধুইছিলোঁ, গৰমই নাপাওঁ ন, চবেই নিজৰ কামত ব্যস্ত হৈ যায়। মোৰো কামত ব্যস্ত, কাৰণ মইতো টাউনত থাকোঁ। তো আজি যাম, চলো ধুম, গা বিষাইছে। পানীয়ে আহিব নালাগে আকৌ। এইখন নদীখন পানীতে বেছি দ নহয়। ঠিক আছে, দেখাম বুলি কৈছোঁ যে এইখন এইখন নদীখন
বহুত দিনৰ মূৰত গা ধুইছোঁ, বহুত ভাল লাগিছে। এইটো মামা ল'ৰাটো যোনে যোনে ভিডিঅ'টো চাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, কৈ দিয়ে। বহুত কষ্ট পানী মোবাইল বহুত ৰিস্ক লৈ বনাইছোঁ দেই, বেছি দৰ নহয় বাম। খালি আমি সেনেকৈ গৈ আছোঁ, এনেকৈ গৈ আছোঁ। মজা লাগিছে, বহুত দিন, বহুত ঠাণ্ডা পানী, বহুত আজুহে পানী 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 দিল বিছা নিচা 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 নি আজাও দা পিছি আৰু বহুত মজা। বাবু ডুব এটা এইটো তো বহুত দিনৰ মূৰত নদীত গা ধুইছোঁ, মজা বেলেগ এণ্টাৰটেইনমেণ্ট। মই ডুব এটা মাৰিম এতিয়া। তো এতিয়ালৈ ভিডিঅ'টো গাটো ধুই ল'ম, গাটো ধুই পিছৰখিনি আজিলৈ ইমানতে সমাপ্ত। গাটো ধুই ঘৰত যাম, ঘৰত মই গালি পাৰিব নহ'লে। Okay, bye bye guys.